লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি লৈ। খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। এনেকুৱা ধৰণৰ ৰেগুলাৰ হয় নৃত্য কৰি জগত জিনাৰ মন। এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিঅ' ভাইৰেল হৈছে যে এইবাৰ আনকি ৰাণুৱে নৃত্য কৰিছে। যে ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব। একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল যে ছ'চিয়েল মিডিয়াৰ নেশ্যনেল ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। বহুতে এতিয়া ট্ৰল কৰে ৰাণু মণ্ডলক, তথাপি গীত গাবলৈ এৰা নাই ৰাণুৱে। যে সম্প্ৰতি ৰাণু মণ্ডলৰ কণ্ঠত ছুপাৰ ভাইৰেল হ'ল জনপ্ৰিয় গীত মানিকে মাগে হিতে। ৰাণুৰ মুখত এই গীত শুনি বহুতে প্ৰশংসা কৰাৰ লগতে বহুতে নিন্দাও কৰিছে। যে এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিঅ' ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্য কৰিছে। যে ইণ্টাৰনেটৰ ইউজাৰ্ছৰ বাবে ৰাণু মণ্ডল পৰিচিত নাম। যে ৰেল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডলৰ এটা নিশাৰ ভিতৰতে সলনি হৈ পৰিছিল। যে ভিক্ষাবৃত্তি এৰি পাইছিলগৈ বলিউড। যে বলিউডৰ বিখ্যাত কণ্ঠশিল্পী সংগীত পৰিচালক হিমেশ ৰেশামিয়াৰ সৈতে গীত গাই দেশবাসীৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাণু মণ্ডল। যে ৰাণু মণ্ডলৰ সৈতে জনপ্ৰিয়তা এতিয়া আৰু নাই। নিজৰ অহংকাৰ মনোভাৱৰ বাবেই মন পতন ঘটিল যে ৰাণুৰ। যে বিভিন্ন সময়ত বিভিন্ন কৰ্মকাণ্ডৰে চৰ্চিত হৈ ৰাণু। ইয়াৰ মাজতে ৰাণু মণ্ডলৰ কিছুমান ভিডিঅ' সময়ে সময়ে ভাইৰেল হয় ছ'চিয়েল মিডিয়াত।